পেলাছ তোৰ চিনা মই বহুত সাহসী হ'ব বিচাৰো তই বৰমা দেৱক ওপৰৰ পৰা পূজা কৰি দললে নমাই দিছ এই শ্মশান কালিলৈ সোমাই যাওঁ বৌ তই মোৰ নিচিনা হ'ব পাৰিবি ভয় কৰিবি নেকি নিচিনা মুঠি দৌৰিবি নেকি তেলে বল গিল খুল খোল চাবি কিন্তু য'ত আহিছো ইয়াত ভাল ভাল মানুহ মুঠি পেলাই মানুহৰ চবতছে ডাঙৰ ভয় এটাই সেইটো হৈছে মৃত্যুৰ ভয় মৃত্যুৰ ভয়ক জয় কৰিবলৈ তোক মই আজি লৈ আনিছো আৰু মৃত্যুৰ ভয়ক যোনে জয় কৰিব পাৰে এই পৃথিৱীত এনেকুৱা শক্তি নাই যোনে তাক বশীভূত কৰিব পাৰিব বুজিলি এইখন চাব এইখন দেখিছ এইখন হৈছে জীৱনৰ অন্তিমখন বিচনা য'ত প্ৰতিটো কৰোৰপতি মানুহ হ'লেও ইয়াত বহিয়ে লাগিব এদিন নহয় এদিন আজিৰ দিনত লাগিলে কোনোবা দান লোপত হওক কাম নাই বুজি পাইছ যিমানেই যোনে ফিতাহী নামাৰক কিয় এই ট্ৰেইনৰ চকাৰ চিৰি দি বনোৱা এইখনত প্ৰতিটো মানুহ শুবহি লাগিব প্ৰতিটো মানুহ ইয়াত আহি এদিন নহয় এদিন তাৰ জীৱনৰ অন্তিম সময়ত ইয়াত এই দাহ যাব লাগিব বুজি পাইছ আমি মাটিৰ পৰা উপজিছো আৰু এই মাটিত মিহলিবই লাগিব আৰু এটা কথা মনত ৰাখিবি যেনেকৈ ধানৰ মিলত এটা চাইডে ধান ভৰাই দিয়া যায় আৰু এটা চাইডে চাউল ওলায় এটা চাইডে তুঁহগুৰা ওলায় ঠিক তেনেকৈ এইটো এটা মেচিনৰ দৰে এইটো এটা মেচিনৰ দৰে ইয়াত যেতিয়া আমাৰ অন্তিম সজ্জাত আমাৰ এই ভেলটো খুৱাই দিবহি জুই জ্বলাই যেতিয়া দিব এই ড্ৰেইনৰ দি কি ওলাব আউটপুট হিচাপে আমাৰ বডিটোৰ এই ছাইবিলাক ওলাব অৱশিষ্ট ছাইবিলাক ওলাব ইয়াত দেখিছ নহয় ছাই নহয় আমাৰ দৰে বহুত বডি বহুত মানুহৰ বডিৰ সেই অৱশিষ্ট অংশ আমাৰো পৰিণাম ঠিক তেনেকুৱাই হ'ব গতিকে তই ক এই পৃথিৱীত আমি গৰ্ব অহংকাৰ কৰি কিবা লাভ আছে তোৰ মোৰ বডিটোৰ যিটো হাল হ'ব ইয়াত দেখিছই নহয় মই অলৰেডি দেখাই থৈছো প্ৰতিটো মানুহৰ অন্তিম দশা সেইটোৱেই সকলো সেই ছাই হ'ব আৰু মাটিৰ লগতে মিহলি হৈ যাব গতিকে এই পৃথিৱীত থকা কেইদিন কাৰ লগত বন্ধুত্বপূৰ্ণ থাকিব পাৰ সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব পাৰ সেই কথা মনত ৰাখিবি বুজি পাইছ কেতিয়াও কাৰো লগত গৰ্ব অহংকাৰ কৰি পেলাই বিদ্বেষৰ ভাৱ নলবি কেতিয়াও কাৰো লগত কাজিয়া পেচাল লাগি নিজৰ সম্পৰ্ক ধ্বংস কৰি নলবি কি পাবি বে কি পাবি দুদিনীয়া জীৱন আজি জীয়াই আছো কাইলৈ মৰি যাব পাৰো ইয়াৰ এই দুদিনীয়া জীৱনত মানুহৰ লগত ঘাত প্ৰতিঘাত কৰি কিবা লাভ আছে হে তোৰ বডিটো যিমানেই মূল্যৱান নহওক কিয় তই যিমানেই কোটিপতি ধনী মানুহ নহওক কিয় মই অলৰেডি কৈ আহিছো তোৰ মোৰ সকলো বডি এই দশা হ'ব এই দশা চাই ল চাই হৈ জুলি চাই হৈ আছে চাই ল ইয়াৰ চাই ল গতিকে মৃত্যুক জয় কৰিব লাগিব আমি মৃত্যুক জয় কৰিব পাৰিলে জীৱনত আগবাঢ়িব পাৰিম মৃত্যুক জিনিব পাৰিলে জীৱন বাটত আমি আগুৱাই যাব পাৰিম বুজি পাইছ গতিকে মৃত্যুক ভয় নকৰিবি মৃত্যু এদিন নহয় এদিন হ'বই হ'ব তয়ো মৰিব লাগিব ময়ো মৰিব লাগিব কি ঠিক আজিয়ে মৰি যাব পাৰো কি ঠিক কাইলৈ মৰি যাব পাৰো গতিকে মনত ৰাখিবি এই পৃথিৱীত মানুহে তোক ডমিনেট কৰিবৰ কাৰণে নানান ভাবুকি প্ৰদান কৰিব পাৰে গতিকে আজি মই তোক এনেকুৱা এটা জেগাত লৈ আছো এই জেগাটো দেখিছ এই মৃত্যুৰ খালিত মই লৈ অনাৰ মূল কাৰণটো এইটোৱেই যাতে তই মৃত্যুক জিকিব পাৰ আৰু মানুহৰ ভাবুকি মানুহৰ দম ভালিলে যাতে কেয়াৰ নকৰ আৰু জীৱন বাটত নিজৰ সপোনৰ বাটত যাতে আগবাঢ়ি যাব পাৰ তোৰ নিজৰ সপোন সেই সপোনৰ দ্বাৰা যি কৰ্ম কৰিবি সমাজৰ কাৰণে দেশৰ কাৰণে দহৰ কাৰণে সেই কৰ্মহে জীয়াই থাকিব জীৱনত তাৰ বাদে তোৰ মোৰ অস্তিত্ব নাথাকে তই মৰি গ'লে মই মৰি গ'লে কোনে কান্দিব ইয়াৰ কোনে কান্দিব কেইদিন কান্দিব তই ক কেইদিন কান্দিব তই মই মৰি গ'লে দুদিন 4 দিন 5 দিন 10 দিন 1 বছৰ 2 বছৰ 3 বছৰ চবেই পাহৰি যাব ইয়াৰ তোক মোক চবেই পাহৰি যাব কোনো কান্দোতা মানুহ নাথাকিব তোৰ মোৰ বাবে কেইটাই চিনি পাব মোৰ নাতিটোলৈকে চিনি পাব অতি বেছি তোৰ নাতিলৈকে চিনি পাব অতি বেছি তাৰপিছত দুটা প্ৰজন্মৰ পিছত তোৰ মোৰ নাম বিলুপ্ত বুজি পাইছ গতিকে জীৱন বাটত সদায় এনেকুৱা কাম কৰি যা জীৱন বাটত এনেকুৱা এটা কাম কৰি যা যিটো কামৰ ছায়া এই পৃথিৱীৰ সকলো মানৱ জাতিক যাতে জীৱনত সাহস দিব পৰাকৈ থাকি যায় যাৰ দ্বাৰা তোক যাতে পূজে যেনেকৈ মহাত্মা গান্ধীক আজি পুজি আছে যেনেকৈ ভগৱান শ্ৰীকৃষ্ণক পুজি আছে তেওঁলোকে প্ৰেমৰ বাৰ্তা জীৱন ভৰ দি থৈ গ'ল গতিকে আজি আমি প্ৰেম বিলাসিতা হৈ পেলাই গোটেই দুনিয়াখনত শ্ৰীকৃষ্ণ ভগৱানক পূজন কৰি আছো মনত ৰাখিবি কিন্তু লথৌ এই জীৱনত কৰ্মৰ বিনে একো নাই আৰু নিজৰ সপোনৰ বাটত সদায় নিজেহে তই আগবাঢ়ি যাব পাৰিবি তোক নিজৰ সপোনৰ বাটত হেঙাৰ দিয়া মানুহৰ অভাৱ নাই আৰু এটা কথা মনত ৰাখিবি লথৌ যিহেতু এই জীৱনত কৰ্মৰ বিনে একো নাই নিজৰ কৰ্মইহে নিজৰ পৰিচয় দিব তাৰ বাদে তোৰ মোৰ পৰিচয় কেৱল আধাৰ কাৰ্ড পান কাৰ্ডত সীমিত হৈ নাথাকে আজি তই মানৱ সমাজৰ কাৰণে কি কৰিছ মই মানৱ সমাজৰ কাৰণে কৰিছো সমাজৰ কাৰণে কি কৰিছো সকলোৰে ভালৰ কাৰণে কি কৰিছো সেই সমূহহে জীয়াই থাকিব আৰু এটা কথা মনত ৰাখিবি ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কি বুলি কৈ থৈ গৈছে যে কৰ্ম কৰা ফলৰ আশা নকৰিবা কিন্তু আজিৰ মানুহ সকলো লোভীয়া মন্দিৰত বন্তি এগছ দিবলৈ যোৱাৰ আৰুতো এটা স্বাৰ্থ থাকে হে ভগৱান এই বন্তি গছ দিছো মোৰ আমুকটো কাম কৰি দিবা হে ভগৱান
এই শৰাইখন যে দিছোঁ মোৰ তামুকটো কাম কৰি দিবা। হে ভগৱান, আজি মোৰ ঘৰত যে নাম একাশ পাতিছোঁ, সেই নাম একাশ পাতাৰ ফলত মোৰ ঘৰখন যাতে সুখৰ শান্তিৰে সমাহাৰ হৈ যায়। শ্ৰীকৃষ্ণৰ নীতি আদৰ্শ তেওঁলোকে মানিছেনে মই সুধিব বিচাৰোঁ। মই আজি তোক মহান মানুহ দুজনৰ নাম ক'বলৈ গৈ আছোঁ, যি দুজনে মৃত্যুক জিকিব পাৰিছিলে। তাৰে এজন হৈছে সমগ্ৰ বিশ্বই যাক গড বুলি মানে যীশু খ্ৰীষ্টৰ কথা ক'বলৈ ওলাইছোঁ মই। যীশু খ্ৰীষ্টই সেই সময়ত যিসমূহ জ্ঞানৰ বাণী কৈছিলে, সেই সময়ৰ মানুহে তেওঁক বুজি পোৱা নাছিলে কাৰণে কি কৰিলে? যীশু খ্ৰীষ্টক গজাল মাৰি 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 পেলালে। যীশু খ্ৰীষ্টই যিবিলাক জ্ঞান দিছিলে, সেই সময়ৰ মানুহে সেই জ্ঞানসমূহক হজম কৰিব পৰা সামৰ্থ্য নাছিলে। সেই জ্ঞানসমূহক হজম কৰিব পৰাৰ সামৰ্থ্য নাই কাৰণে কি হ'ল? যীশু খ্ৰীষ্টক দোষী হিচাপে সাব্যস্ত কৰি গজাল মাৰি 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 পেলালে ৰে। গজাল মাৰি 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 পেলালে। কিন্তু তাৰ পৰিণাম কি হ'ল? আজি ডেটত যীশু খ্ৰীষ্টক গোটেই চাৰা দুনিয়াই গড বুলি মানি আছে। গোটেই বিশ্বত কেৱল খ্ৰীষ্টান ধৰ্মই চবতছে ডাঙৰ ধৰ্ম। বুজি পাইছ? একদম ঠিক কৈছ। আৰু যীশু খ্ৰীষ্টক যেতিয়া গজাল মাৰি আছিলে, গাত গোটেই গাটোৰ যেতিয়া তেজেৰে প্লুটুৰি পুতুৰি হৈ গৈছিলে, যীশু খ্ৰীষ্টই এটাই কথা কৈছিলে, হে ওপৰৱালা, এই জধামূৰ্খবিলাকে কি কৰি আছে সিহঁতে নিজেই নাজানে, ইহঁতক মাফ কৰিবা, ইহঁতক মাফ কৰি দিবা। আৰু সেইকাৰণে আজি যীশু খ্ৰীষ্ট এজন মানুহ হৈ জন্ম লৈছিল, কিন্তু আজি বৰ্তমান ভগৱান হিচাপে পূজনীয় হৈ আছে। ঠিক সেইদৰে আৰু এজন মানুহ আছিলে যাক আমি চক্ৰেটিছ বুলি চিনি পাওঁ। আৰু সেই চক্ৰেটিছেও যি সময়ত সেই কথাবোৰ শিকাইছিলে, কিছু দৰ্শন শিকাইছিলে, কিছু নীতি আদৰ্শ শিকাইছিলে, সেই সময়ৰ মানুহে সেই কথাবিলাকক হজম কৰিব পৰাৰ মানসিকতাই নাছিলে। ব্ৰেইনত চক্ৰেটিছৰ সেই কথাসমূহক ঢুকি পাবৰ পৰাকৈ শক্তিয়ে নাছিলে। আৰু যাৰ বাবে চক্ৰেটিছকো কি কৰিলে? বিষ খুৱাই মাৰি পেলালে, বিষ দি দিলে বে। আৰু বিষ পান কৰোঁতে চক্ৰেটিছে এটাই কথা কৈছিলে যে মই মৰা নাই, মোৰ শৰীৰটো অচল হৈ গৈছে হয়, মোৰ দেহটো অচল হৈ গৈছে হয়, মোৰ বুকুখন বিষাইছে হয়, মোৰ ভৰিকেইটা অচল হৈ গৈছে হয়, কিন্তু মই মৰা নাই। আমাৰ কৰ্মসমূহ সমাজৰ বাবে চানেকি হিচাপে ৰৈ যাব, যেনেকৈ তেওঁলোকৰ চানেকিসমূহ ৰৈ গ'ল। বুজি পাইছ? গতিকে কেতিয়াও ভয় নকৰিবি। আৰু মৃত্যুক যোনে জিকিব পাৰে তাক কোনো ভাবুকি নাই পৃথিৱীত যোনে তাক টেনশ্যন দিব পাৰিব ৰে। আৰে মানুহ এটা টেনশ্যন কেতিয়া লয়? ঐ এইফালে আহিবি, তোৰ ভৰি ভাঙি দিম। আৰে টেনশ্যন তেনেকুৱাতে তোলো মানুহ, একদম ঠিক কৈছ। হয় নে নহয়? তই কোনোবা লগৰ এটাৰ লগত কাজিয়া লাগিলে, তোক কৈছে এইপিনে আহিবি, তোৰ মূৰ ফালিম, টেনশ্যন ললি হয়। এই তই এইপিনে আহিলে তোক চাই ল'ম মই, হয়। ঐ তোক পুলিচ কেছ দিম তোৰ ওপৰত, তোৰ ওপৰত কেছ দিম মই, তোক আমুক কৰিম, তোক তামুক কৰিম। ভয় পাদুৱাবিলাকে ভয় খাই গ'ল, থৰ থৰকে কঁপি গ'ল। আমাৰ দৰে মানুহক তেনেকুৱা কথাই জানো হিলাব পাৰিব? গতিকে তোক মোৰ দৰে কৰিবলৈ গৈ আছো। সাহসী হ, মৃত্যুক জিকিব পৰা মানুহক কোনো মানুহে নোমেডালো হিলাব নোৱাৰে। আৰু যেতিয়া তোৰ নোমেডালো হিলাব নোৱাৰিব, তেতিয়া তই নিজৰ জীৱন বাটত, নিজৰ সপোনৰ বাটত আগবাঢ়িবলৈ সক্ষম হবি। শুন, ইটোৱে ক'ব এইটো নকৰিবি, সিটোৱে ক'ব এইটো কৰি, ইয়াত ফিউচাৰ আছে। আৰে ইয়াৰ তই লোকৰ সপোন পূৰণ কৰিবলৈ জীৱন নিৰ্বাহ কৰি আছ নে নিজৰ সপোন পূৰণ কৰিবলৈ? গুড, নিজৰ জীৱন, নিজৰ সপোন, আৰু নিজৰ সপোনৰ বাটত তই অকলেই খোজ কাঢ়িব পাৰিব লাগিব। আৰু জ্ঞানী মানুহো কৈ গৈছে একলা চলৰে, যদি কেউ ডাক শুনে কে না আছে তবে একলা চলৰে। বুজি পাইছ? ভয় নকৰিবি, নিজৰ সপোনৰ বাটত আগবাঢ়ি যা। আৰু অলৰেডি কৈ আছো, কৰ্ম কৰ, ফলৰ আশা নকৰিবি। বুজিবলৈ চেষ্টা কৰিবি, নিজৰ সপোনক কেৱল নিজেহে তই বাস্তৱত ৰূপায়িত কৰিব পাৰিবি। আৰু নিজে বাস্তৱত যদি ৰূপায়িত নকৰ, তেন্তে এই পৃথিৱীত কোনো মানুহ নাই যোনে তোৰ সপোনক বাস্তৱত ৰূপায়িত কৰিব। বুজি পাইছ? গতিকে কি বুজিলি? নিজ ভালেই জগত ভাল, আৰু নিজে নিজৰ শক্তি যদি হ'ব নোৱাৰ, তেতিয়াহ'লে এই পৃথিৱীত কেতিয়াও আগবাঢ়িব নোৱাৰ। আৰু নিজৰ সপোনক পূৰণ কৰিবলৈ এই গোটেই দুনিয়াৰ লগত যদি যুদ্ধ লাগিবলগীয়া হয়, লাগিলে মৃত্যুক আঁকোৱালি ল'ম, তথাপিও নিজৰ সপোনৰ বাটত যাম, সত্যৰ বাটত যাম। বুজি পাইছ? আৰু এই মৃত্যুৰ শৰণাপন্ন হৈ পেলাই মই এই থিতাখনৰ পৰাতো মই কেতিয়াও থাকি কথা নকওঁ। গতিকে লথৌ, ভয় নকৰিবি জীৱনত, মৃত্যু নিশ্চিত। মৰিম যে সেইটো ফিক্সড, এদিন নহয় এদিন তই মই সকলো মৰিম। আৰু এইখন চিতা, যিখন চিতাত বৰ্তমান মই শুই আছো, সেই চিতাখনেই জীৱনৰ অন্তিমখন বিচনা, য'ত সকলো মানুহ শুব লাগিব। অনিল আম্বানীয়ে হওক বা আদানীয়ে নহওক কিয়, বুজি পাইছ? এইখন চিতাত শুই পেলাইহে সি এই পৃথিৱী এৰি পেলাই স্বৰ্গ বা নৰকলৈ যাব। বুজি পাইছ? কৰ্ম অনুযায়ী সকলো হ'ব। যাৰ কৰ্ম ভাল সি স্বৰ্গ প্ৰাপ্তি হ'ব, আৰু যাৰ কৰ্ম বেয়া সিয়েই নৰকত। ভগৱানক এনেই পুজি লাভ নাই, কৰ্মৰ দ্বাৰা পুজ। ইটোৱে সিটোক, সিটোৱে সিটোক ভুল ধৰোঁতেই পৃথিৱীখনৰ সকলোৰে মাজত দ্বন্দ্ব বিদ্বেষ হৈ আছে, সকলো সমাজ ধ্বংস হৈ আছে, সকলো সম্পৰ্ক শেষ হৈ আছে, ইটোৱে সিটোক ভুল ধৰি থকাৰ বাবেই। ইটোৱে আনটোক ভুল ধৰি থকাৰ বাবে কত ঘৰ উজাৰি গৈছে, ইটোৱে সিটোক ভুল ধৰি থকাৰ কাৰণে মহাভাৰত ৰামায়ণৰ দৰে মহা যুদ্ধ হৈ গৈছে। গতিকে আমাৰ এই জ্ঞান কেতিয়া আহিব ক?
গতিকে এই জ্ঞান যাতে আহে মই সেইকাৰণে আজি এনেকুৱা এটা ঠাইৰ পৰা এই মেছেজখিনি আমাৰ সমাজলৈ দিব বিচাৰিছোঁ যিটো ঠাইলৈ এজন মানুহ আহি পেলাই এনেকৈ বহি এনেকৈ শুই ক'বলৈ ভয় কৰিব আৰু মই এই মৃত্যুৰ শয্যাত অন্তিম মৃত্যুৰ শয্যাৰ পৰা মই ইয়াত বহি শুই এই সকলো কথা মই সমাজলৈ তথা তহঁতক বুজাইছোঁ ইয়াৰ কাৰণটো কি ভগৱান আমাৰ অন্তৰ আত্মাখনেই তাৰ বাদে বেলেগক পূজন কৰি লাভ নাই বুজি পাইছ আৰু অন্তৰ আত্মাখনক যদি পবিত্ৰ কৰিব পাৰ তেন্তে এই পৃথিৱীত কোনো শক্তি নাই যোনে তোক হাৰুৱাব পাৰিব আৰু যোনে তোক ভয় খুৱাব পাৰিব গতিকে মৃত্যুৱে হৈছে আটাইতকৈ ডাঙৰ ভয় আৰু এই মৃত্যুক মই জিকি থোৱা মানুহ এই মৃত্যুক জিকি পেলাই আজি মই তোক এনেকুৱা এটা ঠাই দেখাবলৈ আহিছোঁ আৰু মই তোৰ দ্বাৰা এই মৃত্যুৰ শয্যাখনৰ পৰা তোৰ লগতে মই সমগ্ৰ জাতিটোলৈ সমগ্ৰ সমাজকো প্ৰশ্ন কৰিব বিচাৰোঁ যে মৃত্যুৰ ভয়তকৈ আৰু ভয় কি আছে